নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম আছামিজ অনলাইন ইউটিউব চেনেল ৰাইজিং অসমৰ নতুন খবৰ লৈ। বন্ধুসকল, ৰাতিপুৱা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। তাৰে ভিতৰত আছে আজি সমগ্ৰ বিশ্বত 2 ঘণ্টাৰো অধিক সময় কিয় হোৱাটছআপ বন্ধ হৈ থাকিল। ভাৰতত নিষিদ্ধ হ'ব নেকি জনপ্ৰিয় গেমিং এপ পাবজি, কিয় ল'ব পাৰে এই সিদ্ধান্ত। মই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাই আছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছেমিষ্টাৰ পৰীক্ষাসমূহ অনলাইন বা অফলাইন কিহৰ যোগেৰে অনুষ্ঠিত কৰা হ'ব, আৰু মুকেশ আম্বানীৰ জিঅ'ৰ 5G কেতিয়া ভাৰতত লঞ্চ কৰা হ'ব, এই সকলো খবৰৰ বিষয়ে মই এই ভিডিঅ'ত সবিশেষ জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথমটো খবৰ হৈছে কেৱল কৰ্মৰত সেনাই নহয়, প্ৰাক্তন সেনা জোৱানেও ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ। দেশৰ CRPF, ITBP, BSF, CISF আৰু NSGত কৰ্মৰত সকলো জোৱানকে কাৰা নিৰ্দেশ প্ৰদান কৰিছে যে তেওঁলোকে অচিৰে ত্যাগ কৰক ফেচবুক। মন্ত্ৰণালয়ে লগতে ইয়াকো কৈছে যে এই বিভাগৰ প্ৰাক্তন সেনাসকলেও ফেচবুক ব্যৱহাৰৰ পৰা বিৰত থাকক। উল্লেখযোগ্য যে গৃহ ৰাজমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে যোৱা 9 জুলাইত বিদেশী সকলো এপছৰ ব্যৱহাৰ বন্ধ কৰিবলৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছে তেওঁলোকলৈ। ইতিমধ্যে 89টা এপছ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ভাৰতীয় সেনাই। এতিয়া আগবাঢ়িছোঁ দ্বিতীয়টো খবৰলৈ। আপোনালোকে জানেনে, যোৱা মাজনিশাত সমগ্ৰ বিশ্বত 2 ঘণ্টাৰো অধিক সময় হোৱাটছআপ বিকল হৈ আছিল। কিহৰ কাৰণে বিকল হৈ আছিল মই এই ভিডিঅ'ত সবিশেষ জনাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাৰতসহ বিশ্বজুৰি প্ৰায় 2 ঘণ্টা বিকল হৈ থকা হোৱাটছআপ অৱশেষত কাম কৰিবলৈ লৈছে। হোৱাটছআপৰ অসুবিধাৰ কাৰণে ইউজাৰ্ছসকলে মেছেঞ্জিং এপ ব্যৱহাৰ কৰিব নোৱাৰিলে। প্ৰায় 1 বজাৰ পৰা প্ৰায় 3 বজালৈকে প্ৰায় ভাৰতীয় সময়মতে সেই সময়ত কোনে কাকো মেছেজ কৰিব নোৱাৰিলে। সেই সময়ত হোৱাটছআপে কাম কৰিবলৈ বন্ধ কৰিছিল। মেছেঞ্জিং এপক ট্ৰেক কৰা WA বেটল ইনফোৰ মতে বিশ্বৰ হোৱাটছআপ ইউজাৰ্ছে এই অশান্তি হোৱাটছআপৰ ছাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে পাবলগীয়া হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এপ্ৰিল মাহতো একেধৰণে হোৱাটছআপে সমগ্ৰ বিশ্বত বন্ধ হৈ পৰিছিল। সেই সময়ত ফেচবুক আৰু ইনষ্টাগ্ৰামো একে সমস্যাৰ সৃষ্টি হৈছিল। এতিয়া আগবাঢ়িছোঁ আন এটা খবৰলৈ। অনলাইন বা অফলাইন পৰীক্ষাৰ বাবে শিক্ষাৰ্থীক সাজু থকাৰ আহ্বান কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়। ক'ভিডৰ গণসংক্ৰমণ ৰোধৰ বাবে 24 মাৰ্চৰ পৰা দেশৰ আন ৰাজ্যৰ লগতো অসমৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ হৈ আছে। ইয়াৰ মাজতে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ উচ্চ শিক্ষাকে ধৰি বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে কিছুদিন পূৰ্বে এক নিৰ্দেশনা দিছে। তেনেদৰে নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবেও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। এই নিৰ্দেশনাৰ আধাৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নতুন নামভৰ্তি আৰু পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে 13 জুলাইত শিক্ষাৰ্থীসকলক উদ্দেশিত প্ৰেৰণ কৰা এক বাৰ্তাৰ পৰা এই কথা জানিব পৰা গৈছে। বাৰ্তাটোত উপাচাৰ্য বিশ্ববিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থীক পৰৱৰ্তী ছেমিষ্টাৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ অনলাইন বা অফলাইন প্ৰক্ৰিয়াৰে সহায় লোৱা, অনলাইন বা অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ পৰীক্ষা অনুষ্ঠিত হ'লে তাৰ বাবে সাজু থকাৰ বাবে আহ্বান কৰিছে। বাৰ্তাটোত গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ এক মিশ্ৰিত পদ্ধতি আৱৰ্তন কৰিব, যাতে অনলাইন মোডত শিক্ষাৰ্থীসকলে বিশেষ হেঁচা নাপায়। গুৱাহাটীত লকডাউন শেষ হোৱাৰ পিছতে পৰীক্ষাৰ পদ্ধতি, পৰীক্ষাৰ কেলেণ্ডাৰ ঘোষণা হ'ব বুলি বাৰ্তাটোত উপাচাৰ্যজনে সদৰি কৰিছে। জিঅ'য়ে অহা বছৰ মুকলি কৰিব মেড ইন ইণ্ডিয়াৰ 5G সেৱা। চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে জিঅ'য়ে ইতিমধ্যে তৈয়াৰ কৰিলে মেড ইন ইণ্ডিয়াৰ 5G চলিউশ্যন, যি ভাৰতবৰ্ষত ৱৰ্ল্ড ক্লাছ 5G সেৱা প্ৰদান কৰিব। মুকেশ আম্বানীয়ে জিঅ'ৰ 5G চলিউশ্যনক আত্মনিৰ্ভৰ ভাৰত অংশ হিচাপে ঘোষণা কৰে। অহা বছৰৰ পৰা আৰম্ভ হ'বলগীয়া এই সেৱা 100% মেড ইন ইণ্ডিয়া হ'ব। ভয়াৱহ বানৰ কবলত কাজিৰঙা। বানে বনাঞ্চল একাকাৰ কৰিলে কাজিৰঙাত। বছৰৰ দ্বিতীয়টো বানৰ ৰাষ্ট্ৰীয় উদ্যান অতিক্ৰম কৰি 37 নং ৰাষ্ট্ৰীয় পথত বাগৰি পৰিছিল যদিও বুধবাৰে বাঢ়নি পানীৰ পৰা ঘাইপথ মুকলি হোৱা পৰিলক্ষিত হয়।
আজিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 90% এলেকা প্লাবিত হৈ আছে বানত। কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত 223টা বন শিবিৰৰ ভিতৰত 153টা বন শিবিৰ বৰ্তমানো জলমগ্ন। এসপ্তাহ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যা 41টাৰ পৰা বৰ্তমানলৈকে বৃদ্ধি পাইছে 66টালৈ। ইয়াৰে 12টাৰ প্ৰাণ হেৰুৱাইছে। কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত চলা তীব্ৰবেগী বাহনৰ খুন্দাত পানীত ডুবি 11টা আৰু চিকিৎসাধীন হৈ 13টা আৰু প্ৰাকৃতিকভাৱে 2টা আৰু আন কাৰণত 13টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। এতিয়া আহিছোঁ আন এটা খবৰলৈ। ভাৰতত নিষিদ্ধ হ'ব নেকি জনপ্ৰিয় গেমিং এপ পাবজি? কিয় ল'ব পাৰে এই সিদ্ধান্ত? দেশত ইতিমধ্যে 59টা চাইনিজ এপ নিষিদ্ধ কৰাৰ পিছত এইবাৰ নিষিদ্ধ হ'ব পাৰে জনপ্ৰিয় গেমিং এপ পাবজি। সংসদৰ ষ্টেণ্ডিং কমিটিৰ ইনফৰমেশ্যন এণ্ড টেকন'লজিৰ বিষয়ত হোৱা বৈঠকত সাংসদসকলে পাবজি নিষিদ্ধ কৰাৰ পক্ষত মত ব্যক্ত কৰে। পাবজি হ'ল প্ৰধানতঃ দক্ষিণ কোৰিয়াৰ গেম। ভাৰতৰ যুৱচামৰ মাজত অত্যন্ত জনপ্ৰিয় পাবজি। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি অতি শীঘ্ৰে দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ খাতিৰত নিষিদ্ধ হ'ব পাৰে গেমিং এপটো। যিহেতু দেশৰ নিৰাপত্তাৰ খাতিৰত নিয়োজিত বহুত লোকেও পাবজি ব্যৱহাৰ কৰে, গতিকে সদস্যসকলৰ মতে দেশৰ সংবেদনশীল তথ্যৰ ওপৰত গেমিং এপটোৰ জৰিয়তে নজৰ দিব পাৰে শত্ৰুপক্ষই। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ভাৰতীয় সেনাই নিষিদ্ধ কৰা 89টা এপৰ ভিতৰত অন্যতম আছিল পাবজি। এই এপসমূহ ব্যৱহাৰৰ জৰিয়তে দেশৰ গোপন তথ্য লিক হোৱাৰ সন্দেহত